কি হল কথা আছে ককাইদে পিছত গম পাবা ৰণ বোপা কেনে ভাল খুৰা বঢ়িয়া যোৱা ৰণ কি খবৰ সুপাৰ ফাইন তুমি এতিয়া আমাৰ ঘৰলৈ আহি থাকা কি হয় কুমাৰৰ পৌ ৰচোন ৰং এনেকে যে উধাটো খাই লৰি আহিছ কোনখন ৰংনো জিকি আহিলি মই যি ৰাজ্য জয় কৰি আহিছো আপোনাৰ 14 পুৰুষেও তাৰ ওচৰ চাপিব নোৱাৰে বেটাৰ কথা চোৱা বাছাৰ পাখি গজিছে কলম কৰিব লাগিব যেন পাইছো কামৰ সময়ত সদায়ছো প্ৰতিমা আজি বোকাখানি দিম ৰ বাপেকে ক'ত যাবি নকৰতো আজি ৰিজাল্ট কি ফাৰ্ষ্ট ডিভিজন 4টা লেটাৰ বাহ ভাইটি তই মোৰ মান ৰাখিলি দেউতাক দিয়া বচন তই পূৰ্ণ কৰিবলৈ ওলাইছ ইয়াতকৈ মোৰ আৰু কি আনন্দৰ কথা হ'ব পাৰে কিন্তু দাদা দেউতাৰ আশাৰ পূৰ্ণ হোৱা সম্ভৱ নহয় কিয় নহয় দেউতাই ভাবিছিল তুমি পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বা তাতে কি হ'ল মোৰ ঠাইত যেনিবা তই হ'লি দেউতা ঢুকোৱাৰ পিছত মোৰ বাহিৰে তোক আৰু জোনক কোনে চালেহেঁতেন ঐ জোন যাচোন যা চোলা এটা লৈ আন পিন্ধো দাদা হা কথা এটা কওঁ বেয়া নোপোৱাতো কচোন কি কথা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গ্ৰেজুৱেশ্যন ল'বলৈ 3 বছৰৰ কথা বহুত টকাৰ প্ৰয়োজন হ'ব তুমি অকলে কিমান টানিবা মোকো তোমাৰ কামত সহায় কৰিব দিয়া মানে মই ভাবিছোঁ গাঁৱৰ স্কুলতে চাকৰি এটা লওঁ আৰু খেতি বাৰী চাওঁ জোনৰ বিয়াৰ কথাটোও চিন্তা কৰিব লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি সি মোৰ ককাই হৈ গ'ল তোমাৰ আকৌ ককাই কোন ওলালহে ৰনটোৰ ৰিজাল্ট কিয় ফাৰ্ষ্ট ডিভিজন 4টা লেটাৰ বাদ দে তোৰ ফাৰ্ষ্ট ডিভিজন 4টাত লেটাৰ শ্ৰীমানে মোক যি প্ৰস্তাৱ দিছে শুনি একেবাৰে মোৰ দেহামন হাত পৰি গৈছে নহয় মানে চুপ থাক তই কি হৈছে মোক অলপ ক'বানে আচ্ছা মিনতি বা তুমিয়ে কোৱাচোন দাদাই অকলে কিবা পৰিশ্ৰম কৰিব নেকি মই দাদাৰ কামত সহায় কৰা উচিত নহয় নিশ্চয় উচিত সিটো ঠিক কথাকে কৈছে ঠিক কথাকে কৈছে এওঁকো পুৰা কথাটো নুশুনাকে ৰায় দিলেই দেখিছা মিনতি বা দাদাই কেনেকৈ খেং খেঙাই উঠিছে যুক্তিৰ কথা একেবাৰে শুনিবই নোখোজে তই তাৰ লগ নালাগিবি যুক্তিৰ কথা ইয়াত যুক্তিৰ প্ৰশ্ন উঠে কেনেকৈ হয় তই বিচাৰ কৰচোন মই পঢ়া শুনা বাদ দিছোঁ কিয় ঘৰত কাম কৰা খেতি বাতি চোৱা মানুহ এটা লাগে দেউতা ঢুকোৱাৰ সময়ত ই আৰু জোন তেনেই সৰু আৰু মই ডাঙৰ আছিলোঁ সেইকাৰণে দায়িত্বটো মই ল'লোঁ তোৰ দায়িত্ব হ'ল তই পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱা আৰু মোৰ দায়িত্ব হ'ল তোৰ পঢ়াৰ খৰচ উলিওৱা আৰু জোনক বিয়া দিয়া বছ কওঁতে তোৰ দাদাই কিন্তু হক কথাকেই কৈছে তুমিতো দাদাৰ ফুলীয়া হ'বাই কাৰণ তোমালোকৰ মাজত চলি আছে নহয় আচ্ছা তোমালোকৰ কাম ফেৰা শেষ নকৰা নেকি তই দুষ্ট বেছি পকিছ নহয় তোক কাজি মই ৰচোন আজি তোক ৰচোন ৰন সোনকাল কৰ নহ'লে 8টাৰ গাড়ীখন নাপাবিগৈ 12টাখনত গ'লে আকৌ নতুন ঠাইত দাদা মোৰ হ'লেই ইয়াত অকণমান আচাৰৰ খৰিচা আছে তাত গৈ খাবি খৰিচা আকৌ কিয় দিলা চহৰৰ মানুহে ইয়াৰ গোন্ধ বেয়াই পায় তইতো ভাল পাওঁ ভাতৰ তলত লুকুৱাই খাবি মইতো ভালেই পাওঁ তাৰ মেচৰ আনবোৰো অসমীয়াইহে আহ সোনকাল কৰ তই থাকিবি নকৰোঁ তই চিন্তা নকৰিবি মই ভালকে থাকি তই কিয় চিন্তা কৰিছ ৰন সোনকাল কৰ দে বেগটো দে
দিবি গৈয়ে চিঠি দিবি গৰম বন্ধত এদিনো দেৰি নকৰিবি জংঘলৰ পৰা যে বাঘ এটা আহি গাঁৱত সোমাইছে তহঁতে গম পাইছনে নাই সৰ্বনাশ এতিয়া উপায় আমাৰ গৰু ছাগলীবোৰ চম্ভালিব লাগিব বাঘটোৱে গৰু ছাগলী নাখায় তেনেহ'লে কি খায় বাঘে কিয় নাখায় তুমি সেইটো কোৱা বাঘটো বুঢ়া হৈছেতো বুঢ়া বাঘ ৰক্ষা তেনেহ'লে আমাৰ কোনো বিপদ নাই আমাৰ মানে আমাৰ গৰু ছাগলী এইবোৰেই বছ আৰু মানুহ গৰু ছাগলী খাব নোৱাৰে আৰু খাব মানুহ এইটো বুঢ়া বাঘে মানুহৰ মাংসহে খায় কোমল কোমল নাৰীৰ মাংস ঐ বুঢ়া কি হৈ আছে তাকেইতো সুধিছো পুখুৰী পাৰত কি চাই আছ পুখুৰী পাৰৰ সৌন্দৰ্য কি মানে অস্থি নৰ্মদাতীৰে কি এক বায়স দম্পতি প্ৰতিবসতিস্ম কি তিস্ম প্ৰতিবসতিস্ম মানে কথা হ'ল প্ৰভু যহ পলয়তি সহজীৱতী বুজিছে মিছেছ মজুমদাৰ এইবাৰ যদি দৰমহা নহয় তেতিয়াহ'লে আমি গোটেই পৰিয়ালটোৱে গৈ কোনোবা ধৰ্মশালাত গৈ থাকিব লাগিব ঠিকেই কৈছে মিছেছ শৰ্মা আমাৰ একে অৱস্থা টেলিফোনৰ লাইন কাটি দিছে যোৱাকালি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা ৱাৰ্ণিং আহিছে কালি ৱাটাৰ ছাপ্লাই বন্ধ হওক বছ খেলাই খতম আমাৰ তেখেতটো বজাৰলৈ যাবই নোৱাৰা হৈছে 4-5খন দোকানৰ বাকী খাতা হাজাৰৰ ঘৰ পাইছে ক্লাছ কৰিবলৈ একেবাৰে মন নোযোৱা হৈছে আমিনো কি কৰিম মিছেছ আহমেদ গভৰ্ণিং বডি কমপ্লেইন কৰি একো লাভ নহয় চেয়াৰমেনৰ লগে লগে সেই ৰেমজি গুণ্ডাটোতো আছেই তাৰ যিহে অসভ্যালী ঠিক কৈছে মিছেছ ৰিজু বলক ৰণবীৰ সেই যে গাইড আহি আছে দেখিছ সিহঁতৰ লিডাৰ হ'ল মানে তাৰ নাম হ'ল ৰেমজি এইটো আকৌ কেনেকুৱা ধৰণৰ নাম শুন আচলতে নাম ৰেৱতী মোহন গায়ন ৰেৱতীৰ আৰ মোহনৰ এম আৰু গায়নৰ জি চব মিলাই হ'ল RMG মানে ৰেমজি বৰ বেয়া বস্তু এই চা তই যিমান পাৰ সিমান তাক এৰাই চলিবি সন্মুখত দেখিলে মেকুৰী দে মেও মেও কৰি তই সুবিধা পালে পলাই পত্ৰং দিবি বছ তই নিৰাপদ নহ'লে কপালত অশেষ কষ্ট হাই বেবি গুড মৰ্ণিং বছ মৰ্ণিং তহঁতৰ লগতে এই নতুন নমুনাটো কোন বে গাঁৱৰ পৰা আহিছে এইবাৰ এডমিশ্যন লৈছে ফ্ৰেছ ফ্ৰম ভিলেজ
পূজা পাঠ কৰিছেনে? নহয় বছ, আহিছে মাত্ৰ, সময় আছে নহয়, পিছে পৰে হ'ব কেতিয়াবা। ৰেমজিৰ ডিক্সনাৰীত পিছত বুলি কোনো শব্দ নাই। এতিয়া মানে এতিয়াই। এইবেলা তোৰ কলেজখন কেনেকুৱা লাগিছে? মেও মেও আবে এইটো আকৌ কি ভাষা? হা নেই কিবা বেলেগ ভাষা কয় বে? ৰণবীৰ তই এইবিলাক কি কৈছ? কিয় তুমিহে দেখোন কৈছিলা যি সোধে মেমকে উত্তৰ দিবি বুলি। ইমান বেল হ'লে নচলিব বুজিছ? তহঁতে ইমান কি ফুচফুচাইছ? নহয় মানে বছ, তোমাৰ প্ৰশ্ন ই বুজিব পৰা নাছিলতো, সেইবাবে মেও মানে কৰি আছিলে। এইফালে মোৰ ভাষা বুজিবলৈ তোৰ অসুবিধা হৈছে নহয়? পকেটত ৰুমাল আছে? আছে। উলিয়া উলিয়া, মোৰ জোতাযোৰ পালিচ কৰি দে। গুৰুজন আৰু নমস্য ভক্তিৰ বাহিৰে বাকীবিলাকৰ ভৰি চুব নাপায় নহয়। আল্লাহ কুকুৰৰ পোৱালি, মোক উপদেশ দিয়? আপুনি কিয় মাৰিছে? আকৌ গালিও পাৰিছে। ঐ কি তৰ্ক কৰি আছ? তোৰ কুকুৰৰ পোৱালি কৈছেতো, কি হ'ল তাতে? আমি আনলোকৰ ওচৰত সদায় সৰু হৈ থাকিব লাগিব। চালা কুকুৰৰ পোৱালি, মোক শিক্ষা দিয়? মই তোৰ গুৰুজন নহয়, মই তোৰ নমস্য ব্যক্তি নহয়। চালা কুকুৰৰ পোৱালি, কৰ সেৱা কৰ, কৰ সেৱা কৰ। চালা কুকুৰৰ পোৱালি, সেৱা নকৰ তই। হাই ৰেমজি। হাই টিনা। ৰবা চাহেজাদি, তোমাৰ এই পদযুগল এই ধূলি ধুগৰিত মাটিত ৰাখি নষ্ট নকৰিবি। তেন্তে ক'ত ৰাখিম? তোমাৰ বুকুত। হাই মেৰি জান, মেৰি চাহেজাদি, তোমাৰ এই পদস্পৰ্শ মোৰ বুকুত কিয়? মোৰ সম্পূৰ্ণ হৃদয় তোমাৰ ওচৰত পেছ কৰিব। আমাৰ হিৰোইন এতিয়া দোলাৰ পৰা আহিব। যা, তাইৰ ভৰি মাটিত নপৰাকৈ নমায়ন। যা। নহয় বস, it's too much. It's just a pleasure. Yes, friend. Simple pleasure, isn't it? Yes. All the lost waters. Humiliation. বা বিৰাট খং দেখোন। তাকেই চাইছো। চাবা বস, এনেকৈ চলিলে তোমাৰ বচিঙৰ ৰাজত্ব বেছি দিন নচলিব যেন পাইছো। কি কোৱা তুমি? সেই ভিলেজ প্ৰডাক্টে ৰেমজিৰ লগত টক্কৰ দিব? অভিজিত, গজেন, আজি ফেচাছ ছ'চিয়েলৰ ডেন্সৰ ৰিহাৰ্চেলত ই ভাগ ল'ব লাগিব। ৰেমজিৰ হুকুম। টিনা, ব'লা কেণ্টিনলৈ যাওঁ। গাইজ, ফ'ল' মি। অ'কে গুৰু। অজুন, কি হৈছে পাগলী তোৰ? ৰণলৈ বৰকে মনত পৰিছে নহয়? মোৰো বৰকে মনত পৰিছে অ'। সি বা তাত কি কৰিছে, নতুন ঠাইত চবৰে লগত মিলি থাকিব পাৰিছেনে নাই? বাৰু কলেজৰ ল'ৰাবোৰে তাক গাঁৱৰ বুলি জোকাব নেকি? কি হ'ল, একো নোকোৱা হলি যে? তাক বাৰু উপলুঙা নকৰে। অ তই, মই মৰিছো নিজৰ যন্ত্ৰণাত, তাই আহিছে আকৌ চুপতি মাৰিব। তোমালোক ককাইক ঘৈণীয়েকে মিলি ৰণৰ বাবে যেনেকৈ দুখ কৰিছা নহয়, মোৰো লোভ লাগি গ'ল। মই ভাবিলো ময়ো তোমাৰ লগত অকণমান কন্দা কটা কৰো।
মোৰ কিন্তু ৰণৰ কাৰণে সঁচাকৈ বৰ চিন্তা লাগিছে তোমাৰো যে আৰু গা চাহ খামটো আকৌ সোনকালে আন ৰণ ভাল ল'ৰা সি সকলোৰে লগত মিলি থাকিব পাৰিব মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সি যেন সোনকালে পাছ কৰি আহে তই কিয় তাৰ বাবে প্ৰাৰ্থনা কৰ মোৰো স্বাৰ্থ আছে স্বাৰ্থ আছে তোৰ কি স্বাৰ্থ আছে তুমি একেবাৰে বেল ৰণে ভালদৰে পাছ কৰিব ভালদৰে পাছ কৰিলে সি ভাল চাকৰি পাব নিশ্চয় পাব ঠিক আছে সি চাকৰি পালে তুমি অকণমান সকাহ পাবা মানে আমি দুয়ো এক হৈ যাব পাৰিম মই নাযাওঁ কোনো পধ্যে নাযাওঁ মই কাইলৈ ঘৰলৈ ঘূৰি যাম মই দাদাক তেতিয়াই কৈছিলোঁ যে মই আৰু নপঢ়োঁ দাদাৰ কামত সহায়হে কৰিম নাথাকিলে কিয় কি কৰিম দাদাই যিহে আৰম্ভ কৰিলে দেউতাই মৰিবৰ সময়ত কি আশা কৰিছিল কি আশা কৰিছিল ডাক্তৰ হবি ইঞ্জিনিয়াৰ হবি ইত্যাদি ইত্যাদি তেনেকৈ কিন্তু দাদা অকল মোৰ দাদাই নহয় তাতকৈ বহুত বেছি ঠিক দেউতাৰ দৰে দাদাৰ অন্তৰত মই এতিয়া কেনেকৈ দুখ দিওঁ কিন্তু আৰু উপায় নাই ঘৰলৈ গৈ দাদাৰ ভৰি দুটাত ধৰি ধৰি কম একো নকবি তই আবেগিক হৈছে তেওঁ কতো নোহোৱা ঘটনা কিবা হৈছে নেকি কোনখন কলেজত ৰেগিং নহয় ঠিক যোৱা বছৰ হোষ্টেল আমি ফেচ কৰিছোঁ যোৱাবাৰ এন জি আমাতকৈ ছিনিয়ৰ আছিল আৰু সিহঁতৰ কাৰণে আমি আজি মেছত থাকিব লগা হ'ল আজি তোৰ ওপৰত অত্যাচাৰটো বেছি হৈছে মানি লৈছোঁ কিন্তু যোৱাবাৰ গজনৰ ওপৰত হোৱাতকৈ বেছি হোৱা নাই মানে তাকতো উৰেটো ৰাতি পুখুৰীত নমাই পানীত ইমানলৈকে ডুবাই ৰাখিছিল পিছদিনা জ্বৰত মই বেহুচ হৈ পৰিছিলোঁ কলেজৰ ল'ৰাবিলাকে হস্পিটেলৰ ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি সকলোখিনি কৰিছিল মই ঘৰলৈ যোৱাটো দূৰৰে কথা ঘৰলৈ খবৰো দিয়া নাছিলোঁ মোক কি কৰিছিল জান পোলাও খুৱাইছিল বিৰিয়ানী খুৱাইছিল আৰু মই খাই উঠি কৈছিলোঁ ৱাহ কি অপূৰ্ব সোৱাদ কি বেয়াটো হৈছে তই পাৰিবি পোলাও বুলি মাটি আৰু বিৰিয়ানী বুলি বালি খাই বা কৰিবলৈ এই মৃদুলক কি কৰিছিল জান নেলাগে সেইবিলাক কথা জানিবলৈ সেইবিলাক বৰ লাজ লগা কথা বুজিছ ইমানবিলাক হোৱাৰ পিছততো আমি ইয়াত আছোঁ আমিতো গাঁৱলৈ ঘূৰি যোৱা নাই এইবোৰ বাদ দে আচল কথা লৈ আজি ডেন্সৰ কি হ'ব আৰে কি হ'ব মানে আমাৰ লগত ইও নাচিব নাই মই নাচিব নোৱাৰোঁ মই জীৱনত নাচি পোৱা নাই আমিনো গাঁৱৰ পৰা মাইকেল জেকচন হৈ আহিছিলোঁ নে ঐ গাঁৱৰ স্কুলত ড্ৰিল কৰা মনত নাই সেইটোতো কৰিবই লাগে ইয়াৰ ডেন্স মানে তোৰ সেই ড্ৰিলেই কেৱল একেলগে আৰু অলপ খৰকৈ কৰিব লাগে নে কি ক 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 ৰবা 1 মিনিট মাত্ৰ দুদিন আছে আৰু এনেকৈ কৰিলে কেনেকৈ হ'ব নহ'ব ওলোৱা নেক্সট চান্স দিম পিছত প্লিজ যোৱা বেয়া নাপাবা যোৱা বেয়া নাপাবা হা অহৰ চান্স দিম যোৱা অ'কে ৰেডি 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এক্সকিউজ মি Yes, আপোনাৰ ডান্স চাই খুব ভাল লাগিল thank you. Stupid villagers, boss দেখিছা ইয়াক দেখা তেনে ভিজামি কৰি যেন লাগে কি ৰিভেঞ্জ হৈছে জানা দুফালা নেকি নহয় ইচ্ছা কৰি মই তেনে কৰা নাই ই কথা ক'ব আহিছে বিশ্বাস কৰা মইতো জানি বুজি আপোনাক ঠেলা মৰা নাই মোক পিছফালৰ পৰা কোনোবাই ঠেলা মাৰি দিছে বাছ আৰু এটা কথা নকবি নিনা ঘৰত যাবা থৈ নেকি নালাগে মই নিজে যাব পাৰিম
Good morning, young lady. I love you. I love you too, Papa. Pratika, আমাৰ মাজনে কিমান সোনকালে তুমি তোমাৰ ছোৱালী কিমান মৰম কৰি মূৰৰ ওপৰত নুতুলিবা My young lady, you must have done something wrong to your mom. কোৱাতে সোনকালে উঠিবলৈ কোৱা মই হাৰি গৈছো তাইক জগাওঁতে চিঞৰতে মোৰ মাত একদম কৰ্কশ হৈ গৈছে নহয় পাপা ৰাতিপুৱা মাম্মি মাতিলেই মই উঠি যাওঁ উঠে শুই শুই ভাগৰ নালাগে নেকি সেইকাৰণে মাম্মিয়ে মাতাৰ পিছত অকমান ৰেষ্ট লওঁ মাম্মিয়ে নুবুজে You naughty kid. হেল্ল' হেল্ল' এইটো পিকে বৰুৱাৰ ঘৰ হয়নে য়েছ হয় এইটোৱে কাক বিচাৰিছে টিনা আছে নেকি অকণমান দিয়কচোন মই তেওঁৰ কলেজৰে অভিজিতে কৈছোঁ টিনা গৈছো মামি তোৰ ফোন কোনে ফোন কৰিছে কোনোবা অভিজিত তহঁতৰ কলেজৰ বোলে অভিজিত আমাৰ কলেজৰ হেল্ল' টিনা নেকি হয় মই টিনা বৰুৱা আপুনি কোনে কৈছে মই অভিজিতে কৈছোঁ সেই যে কালি কলেজত ৰণবীৰ নামৰ ল'ৰাটো আছিল যাক চবে ৰেগিং কৰিছিল মানে ৰেমজিয়ে যাক ৰেগিং কৰিছিল ৰেমজিয়েতো সদায় কাৰোবাক নহয় কাৰোবাক ৰেগিং কৰে মানে কালি তুমি যাৰ পিঠিৰ ওপৰত ভৰি ৰাখি হাতৰ ওপৰত খোজকাঢ়ি গৈছিলা মই সেই ৰণবীৰৰ লগতে আছিলোঁ বুজিছোঁ সেই গাঁৱলীয়া ল'ৰাটো ডান্স প্ৰগ্ৰেমৰ পিছত ৰেমজিৰ মাৰটো বেছি হ'ল নেকি কালি ৰাতিৰ পৰা তাৰ ভীষণ জ্বৰ বাৰে বাৰে অজ্ঞান হৈ যায় চেঞ্চ আহিলেও কিবা আবুল তাবুল বলকি থাকে মই কি কৰিব লাগে হস্পিটেলত ভৰ্তি কৰি দিয়ক সেইবাবেই তোমাক ফোন কৰিছোঁ হস্পিটেলত ভৰ্তি কৰিবলৈ বহুত টকা লাগে সিটো দুখীয়া ঘৰৰ ল'ৰা আমাৰো অৱস্থা তেনেকুৱাই টকা দিয়াৰ ক্ষমতা ৰেমজিহঁতৰহে আছে আমাৰ নাই সেয়েহে তোমাক অনুৰোধ কৰিছোঁ তাৰ চিকিৎসাৰ খৰচখিনি যদি তুমি দি দিয়া ল'ৰাটো বাচি যায় হোৱাট ননচেন্স মই কিয় দিম সেইটো তুমি ক'ব পাৰা কিন্তু তোমালোকৰ ৰেগিঙৰ বাবে এইটো তাৰ অৱস্থা হোৱাট মই ৰেগিং কৰিছিলোঁ ৰেমজিয়েহে কৰিছে মই মাত্ৰ তাক গছকিহে কৈছিলোঁ আৰু ডান্সৰ পিছত সি কিয় মোৰ ভৰি গছকি দিছিল নতুন যিমান ল'ৰা আহিব সকলোৰে ট্ৰিটমেণ্টৰ খৰচ মই দিব লাগিব মিছ টিনা এটা কথা জানি ৰাখা যদি ৰণবীৰৰ কেনেবাকৈ কিবা এটা বেয়া হ'বলগীয়া হয় আমি কিন্তু তোমাক সুধাই দিম মাই ফুট থ্ৰেটেন কৰিছ আই কেয়াৰ লিটল যোৱা কৰাগৈ হোৱাট এভাৰ ইউ কেন ধমকি দিব আহিছে চব কলেজতো ৰেগিং হয় তাত যদি কোনোবা বেমাৰ পৰে তাৰ দায়িত্ব মোৰ নেকি Not at all. যেনেকৈ খেলা ধূলাত কেজুৱেলিটি হৈয়ে থাকে তেনেকৈ ৰেগিঙতো এটা এক্সিডেণ্ট হ'ব পাৰে কাৰেক্ট এক্সিডেণ্ট মামি চে তই ইমান নিষ্কাম কৰিব পাৰিছ মই কি জানো ৰেমজিহঁতে ক'লে মই কৰি দিলো তোক যদি জুইত জাপ মাৰিবলৈ দিয়ে তই জাপ মাৰি দিবি আই এনজয় ডিট মামা নিজকে যেন মোগল সাম্ৰাজ্ঞীৰ দৰে লাগিছিল হাফচি প্ৰহৰীৰ ওপৰত ভৰি দি খোজকাঢ়ি আছো ইটছ এ থ্ৰিল মই যদি কওঁ ৰেমজি পিঠিত উঠি জাপ মাৰি দিবলৈ তই পাৰিবি বাহ সেইটো কেনেকৈ হ'ব সিহঁত মাল্টি মিলিয়নাৰ্ছ বাহ তোৰ ওচৰত মানুহৰ সন্মান টকাৰ জোখেৰে তই কি তোক যদি আজি আমাৰ এই সম্পত্তিৰ পৰা বঞ্চিত কৰোঁ তোৰ সন্মান ক'ত থাকিব মাম্মি শুন মানুহক মানুহ হিচাপে চাবি টকাৰ জোখেৰে নহয় মাম্মি তোৰ ওচৰত মোৰ যদি বিন্দুমাত্ৰ অস্তিত্ব আছে তেনেহ'লে সেই ল'ৰাটোৰ সকলোবোৰ ব্যৱস্থা তই কৰিবি নহ'লে মই ভাবিবলৈ বাধ্য হ'ম যে তই মোৰ গৰ্ভক অপমান কৰিছ মাম্মি বৰ বেয়াকৈ ইনজাৰ্ড হৈছে কেনেকৈ হ'ল ছাৰ সেইবোৰ পিছতো হ'ব ইয়াক আপুনি ভৰ্তি কৰি ট্ৰিটমেণ্ট আৰম্ভ কৰক ডেফিনেটলি কৰিম কিন্তু তাৰ আগতে পুলিচ ক্লিয়াৰেন্স লাগিবই সেইটোৱে নিয়ম প্লিজ ডক্টৰ হেল্প আছ মই ইণ্ডাষ্ট্ৰিয়েলিষ্ট পিকে বৰুৱাৰ ছোৱালী এওঁ আমাৰ ক্লাছমেট হি মেট এন এক্সিডেণ্ট প্লিজ ডক্টৰ প্লিজ হেল্প আছ
ভাইটি তোমাৰ নামটো কি ৰণবীৰ কুমাৰ কি ক'লা ছাৰ ৰণবীৰ কুমাৰ অঁ ৰণবীৰ কুমাৰ আমি ইতিমধ্যে এনকুৱাৰী আৰম্ভ কৰিছোঁ ইট ইজ এ কেছ অফ ৰেগিং আৰু মই এই বেমাৰটো বন্ধ কৰিম চাওকচোন ল'ৰা কলেজত ভৰ্তি কৰা হৈছে পঢ়িবলৈ আৰু এতিয়া ইয়াৰ অৱস্থাটো আৰু আমি জানিব পৰা মতে এওঁৰ ঘটনাৰ লগত ফেয়াৰ ছেক্সৰ ইনভলভমেণ্টেই যত নষ্টৰ মূল কোৱাচোন ভাইটি কোনে তোমাক মাৰিলে তুমি ভয় নকৰিবা নামটোতো আমি জানোৱেই মাত্ৰ তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ ছাৰ মানে ছাৰ কোৱা তুমি ভয় নকৰিবা ময়ো কে চৌধুৰী পুলিচ অফিচাৰ মোৰ এৰিয়াত বাঘে গৰুৱে একেটা ঘাটতে পানী খায় নহয় ছাৰ তেনেকুৱা একো নহয় বাইদেউ এটা কথা তোমাৰ এই ঘটনাটোত এজনী ছোৱালীৰ ইনভলভমেণ্ট আছে তুমি নামটো কোৱা তাৰপিছত চোৱা মই কি কৰোঁ কোৱা কোৱা ভয় কৰিব নালাগে আমাৰ ছাৰৰ আগত সকলো কথা খুলি ক'ব পাৰা ছাৰ কোৱা সেই ছোৱালীজনীৰ নাম মানে কোৱা কোৱা এওঁই সেই ছোৱালীজনী What? হয় ছাৰ এওঁই সিদিনাখন মোক বচাইছিলে মানে গন সেইদিনা ৰেগিং কৰাটো হয় যিবিলাকে নাচিব নাজানে সেইবিলাকক নাচিবলৈ দিছিলে যিবিলাকে গান গাব নাজানে সেইবিলাকক গান গাবলৈ দিছিলে মইতো নাচিব নাজানো ছাৰ মোক নাচিবলৈ দিছিলে মই নাচি আছোঁ এনেতে পিছল খাই চাদৰ কাষত পৰি গ'লোঁ মোৰ ভাগ্য ভাল ওচৰতে টিনা আছিল টিনাই মোৰ চোলাটোত ঘপককৈ ধৰিলে আৰু চোলাটো ফাটি মই চুচৰি মাটিত পৰি গ'লোঁ সিমানেই বাৰু তোমাৰ মুখৰ কথা বাৰু বাদ দিম কিন্তু তোমাৰ হাতৰ যে সেই ক'লা দাগটো যেন কোনোবাই জোঙা বস্তুৰে খুচিছে হা ওখ জোতাৰ হাই হিলো হ'ব পাৰে মানে ছাৰ মই যেতিয়া পৰি গ'লোঁ ওচৰতে শিলগুটি আছিল মোৰ হাতখন শিলগুটিৰ ওপৰতে পৰিলে মইতো এওঁক ধন্যবাদ দিব লাগে এওঁ সেইদিনাখন নধৰা হ'লে মই কিজানি আৰু বেছি দুখ পালোহেঁতেন ঠিক আছে মই বাৰু এক এক্সিডেণ্ট হিচাপে ৰিপৰ্ট কৰিম কিন্তু য়াং মেন সহপাঠীক বচোৱাটো প্ৰশংসাৰ যোগ্য কিন্তু ইয়াৰ দ্বাৰা তুমি ৰেগিঙক প্ৰশ্ৰয়হে দি আছা মই হোৱা হ'লে ৰেগিঙক বেগিঙত পৰিণত কৰি দিলোহেঁতেন টিনা মানুহ দেখিলি সেই ল'ৰাটোৰ কি আছে আমাৰ তুলনাততো তাৰ একোৱেই নাই আমাৰ কি নাই আমাৰ সকলো ধন ঐশ্বৰ্য সেই ল'ৰাটোৰ মানৱতাৰ ওচৰত ম্লান হৈ গ'ল আজি ল'ৰাটোৰ ওচৰত নিজকে বৰ সৰু যেন লাগিছিল তই নিশ্চয় এতিয়া বুজিব পাৰিছ টকাৰে সকলো কিনিব নোৱাৰি টিনা তইতো নাৰী নাৰী দুটাই সম্পদ মাতৃত্ব আৰু মমতা কিন্তু কিন্তু মই ভাবি আচৰিত হৈ যাওঁ তোৰ এই মমতা গ'ল ক'ত তই কেনেকৈ ইমান নিষ্ঠুৰ হলি
তোৰ সকলো অহংকাৰ গৰ্ব সেই ল'ৰাটোৱে বিনা পইচাত কিনি আকৌ তোকে উভতাই দিছে Stop it, mommy. No more, please. কান্তিলা তহঁতে তাতে বহি থাক মই আহি আছো হ'ব মই তোৰ কেকাইদেউৰ নিচিনা কিন্তু কেকাইদেউটো নহয় মোৰ দেউতাই তোক মোলৈ বিয়া দিবৰ কাৰণে কেকাইদেউক ক'বলৈ কৈছিল কেকাইৰে নিদিলে এতিয়া মই সুযোগ পাইছো মই এতিয়া ধৰা হ'ম তাৰ পিছত কান্তিলৈ মোক যা বুজাই কৈছে নামাৰে কি নামাৰে কাৰণ কি তোক মোলৈ বিয়া দিব লাগিব নাই Parita, maju ngur bukur macam mana kita kudikilu, kekare di dile, dia mau dikorim, tar pita kekare kadibo.
তই ঘৰৰ জংঘললৈ কিয় আহিছিলি পখিলা খেদি আহিছিলি আজি মই নোপোৱালেহেঁতেন তোৰ কি হ'লহেঁতেন মইতো মৰি গ'লহেঁতেন কিয় আহিছিলি জোন কি হ'ল দেবুদা কি কৰিছা মাৰে নেকি কোনোবাই তই নাজানো মিনতি আজি কি সাংঘাতিক ঘটনা ঘটিলে তুমি যিমানে নোকোৱা মই কেতিয়াও বিশ্বাস নকৰো তাই কিবা ভুল কৰিব পাৰে বুলি আজি মই অলপ দেৰি কৰা হলে ৰমণী মোহনে কোন ৰমণী গহিল ল'ৰা তোৰ কিবাটো হলে ৰমক মোক কি মুখ দেখিবলৈ অকমান বিয়ে দিছে মই খাই মৰো আনিলে মই খাই মৰো পঘালা নিদেচোন এক মই আজি বাৰু বান্ধি থম নুসুধাকে তো কলে কলে যাবি গুৰু সৰ্বনাশ হৈছে গুৰু কি হ'ল বে ইমান ফুপাইছে কিয় বমি কৰ সেই নতুন ল'ৰাটো যাক তুমি মাৰিছিলা সি এতিয়া হস্পিটালত কৈ যা প্ৰাইভেট নাৰ্ছিং হোমত কি হ'ল গুৰু কৈ যা তাক কোনে ভৰ্তি কৰিছে জানা কৈ যা তোমাৰ বিউটি কুইন কৈ যা তিনাৰ মাম্মি ৰেগুলাৰ ভিজিট হস্পিটাল কামিং এণ্ড গোয়িং সি মোক চিনি পোৱা নাই বল আজি তাক হস্পিটালৰ বিচনাৰ পৰা আনি শ্মশানৰ চিতাৰ বিচনাত শুৱাই দিম গাইজ ফলো মি গুৰু এক মিনিট আৰে মোৰ কথা শুনা গুৰু আৰে ৰণবীৰৰ গাত দোষ কি সিটো সপোনতো তিনাৰ কথা কল্পনা কৰা নাছিল যত চব এই তিনাজনে তিনাৰ ইমান সাহস হ'ল কেনেকৈ তিনাৰ পাপা আৰু মোৰ ডেডি আমাৰ দুয়ো বিয়াৰ কথা কেতিয়াবাই ঠিক কৰি থৈছে মাজতে 2-3বাৰ ফেইল কৰাৰ কাৰণে কেছটো অলপ ঢিলা হৈ গৈছে আচ্ছা গুৰু এটা কথা শুনাচোন তিনাই জানো তোমাক ভাল পাব তিনাই ভাল নাপাব তাইৰ বাপেকেও ভাল পাব লাগিব বাপেকৰ প্ৰেম জানো ভাল লাগিব গুৰু কি কলি হয় তোমাৰ বাহিৰে তাই আন কাক ভাল পাব কি হ'ল আজি দেখোন আমাৰ জুনমণিৰ গাত ততেই নাই
তুমি পাহৰিলাই নেকি আজি আমি চহৰলৈ যাম ৰঙালী বিহু চাবলৈ দেউতাই জানো তোমাক কোৱাই নাই মানুহবোৰৰ ইমান ধুনীয়া ধুনীয়া গাড়ী আছে ন দেউতা আইজনী আমাৰ কিয় নাই আমাৰো আছে নহয় গৰু গাড়ী নহয় সেইবোৰ গাড়ী আছে ভু ভু পিপি জোন তোৰ মুখখন অলপ সময় জিৰণি দেচোন ৰবাচোন দেউতা আমাৰ কিয় গাড়ী নাই আমাৰ আছে নহয় আমাৰ সেই গৰু গাড়ীয়ে ভাল থেত তুমি এনেই কৈছা সেইবোৰ গাড়ী বেয়া হৈ যদি এখন গাড়ীত পইচা দি কিয় উঠিছা জোন তোৰ মুখখন বন্ধ কৰিবিচোন তুমি মনে মনে থাকাচোন মই দেউতাৰ লগত অলপ পৰ কথা পাতিছো ইছ মোৰ যদি শক্তি থাকিলহেঁতেন ভগৱানক ক'লোহেঁতেন তোৰ মুখখন বন্ধ কৰি দিবলৈ ভগৱানে তোমাৰ কথা নুশুনেও মোৰহে কথা শুনিব